হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই গৈছোঁ হাজোত এখন ফাংচন হ'ব, তাত দুদিনৰ পৰা আহিব। আমি গৈছোঁ, এতিয়া বৰ্তমান 9টা বাজিল। আমি গৈছোঁ, আপোনালোকে চাই থাকিব। মই অকলে নাযাওঁ, মোৰ লগত আৰু যাব। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতে বাইক লৈ মাৰুতি লৈ যাব, আমি বেলেগতকৈ এখন আনকমন গাড়ী লৈ যাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আপোনালোকে বিশ্বাস নকৰিব, আজি দীপলিনা বা লগত চেল্ফি এখন লওঁ। আপোনালোকে বিশ্বাস নকৰিব, আজি দীপলিনা বা লগত চেল্ফি এখন লওঁ। আজি দীপলিনা বাক প্ৰথমবাৰ লগ পাম, বহুত বেছি ভাল লাগিছে। লগ পাম মানে সেই আৰু ফাংচনত দেখা পাম। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকেও দেখা পাব। চাই থাকিব। আমি এতিয়া আহি পালোঁ এখন আমাৰ আক্ৰমণ গাড়ী ত্ৰিছটা। আমি এতিয়া গৈছোঁ দীপলিনা বাক চাব। দীপলিনা বাক চাব গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে হয়তো প্ৰথমবাৰ দেখা পাইছে এনেকুৱা ভিডিঅ'। আপোনালোকে চাই থাকিব। ফাংচনত কি কৰে আপোনালোকক সকলোবোৰ দেখুৱাম। চাই থাকিব। বেছি আমাৰ মুখবিলাক নেদেখাওঁ, যিহেতু আন্ধাৰ। দীপলিনা বাক চাই ল'ব। আমি এতিয়া কলৈ গৈ আছোঁ? দীপলিনা বাক চাবলৈ। দীপলিনা কেছে কৰিছে ফাইনেলি আমি আহি পাই গ'লোঁ ফাংচন। চাই থাকক। মাজে মাজে কেতিয়ামান দীপলিনা বাৰ শ্বট দেখুৱাম। ইও এটা নাচি আছে বুলি আকৌ অলপ দেখুৱাই দিওঁ। আপোনালোকে চাই থাকিব। Few moments later. Few moments later.